গুড ইভিনিং বন্ধুসকল, আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি ভিডিঅ'টোত মই হোষ্টেলৰ পৰা ওলাইছোঁ আৰু মোৰ লগতে মোৰ ফ্ৰেণ্ড কাব্যশ্ৰী ওলাইছে আৰু আমাৰ লগৰে আমাৰ হোষ্টেলৰ ওচৰতে ৰুম লৈ থাকে আমাৰ লগৰ কেইজনীমান ওলাইছে। আজি আমি যাম আমাৰ হোষ্টেলৰ নিচেই ওচৰতে অৱস্থিত এখন সত্ৰলৈ আৰু সত্ৰখন হৈছে চামগুৰি সত্ৰ। আৰু সেই চামগুৰি সত্ৰত প্ৰত্যেক বছৰে মাজুলী ৰাস উদযাপন কৰা হয় আৰু তাৰ প্ৰধান আকৰ্ষণৰ বিন্দুটো হৈছে মুখা শিল্প আৰু সেই মুখাৰ দ্বাৰা তাত ৰাস কৰা হয়। আজি সেই চামগুৰি সত্ৰতনো ৰাসৰ বাবে কেনেধৰণৰ প্ৰস্তুতি চলিছে আজি আমি তাকে চাবলৈ যাবলৈ ওলাইছোঁ। আৰু মই ভাবিলোঁ যে লগতে এটা ভিডিঅ' কৰি দিওঁ, ময়ো যিহেতু দেখিম আপোনালোককো দেখুৱাই দিওঁ। আৰু বহুত মানুহ এতিয়ালৈকে হয়তো মাজুলীলৈ অহা নাই আৰু চামগুৰি সত্ৰৰ মুখা শিল্পও দেখা নাই, ভাবিলোঁ এটা ভিডিঅ' হৈ যাওক আৰু আপোনালোককো দেখুৱাওঁ, ময়ো চাওঁ। তাকে ভাবি আজি ভিডিঅ'টো কৰিবলৈ লৈছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আমাৰ লগৰকেইজনী মই লগ পাই গ'লোঁ আৰু মই গোটেইখিনিকে এবাৰ দেখুৱাই দিছোঁ। এইটো আমাৰ ছোৱালী গেং আৰু আমাৰ লগত এজন বডিগাৰ্ড লৈ আহিছোঁ আমাৰ ছেফটিৰ কাৰণে। এইজন ৰাণা এইজন আমাৰ বডিগাৰ্ড। এতিয়া আমি যাম আৰু ব'লক। এতিয়া আমি পাই গ'লোহি চামগুৰি সত্ৰৰ ভিতৰত আৰু মই এবাৰ কেমেৰাটো চাৰিওফালে ঘূৰাই দিছোঁ আৰু তেওঁলোকে যিবিলাক মুখা নিৰ্মাণ কৰিছিলে সেই মুখাবিলাক সুন্দৰকৈ সত্ৰৰ ভিতৰত সজাই ৰাখিছে। আপোনালোকক মই দেখুৱাই দিছোঁ। এই মুখাসমূহ নিৰ্মাণ কৰিবলৈ তেওঁলোকে প্ৰথমতে বাঁহৰ দ্বাৰা ফাউণ্ডেশ্যন কৰে আৰু তাৰ পাছত তাত যিটো মাটিৰ প্ৰয়োজন হয় সেই মাটিটো তেওঁলোকে বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰি লয়, যাৰ বাবে পাছত মুখাসমূহ টান হৈ পৰে।
এতিয়া মই আপোনালোকক দেখুৱাইছোঁ চামগুৰি সত্ৰৰ মিউজিয়ামটো আৰু ইয়াত তেওঁলোকে নিৰ্মাণ কৰা সকলোবিলাক মুখা তেনেকৈ সজাই থৈছে আৰু ইয়াত যদি কোনো মানে অনুৰাগীৰ মুখাসমূহ পচন্দ হয় তেওঁলোকে ক্ৰয়ো কৰিব পাৰে আৰু গুৰুজনাৰ সৃষ্টি এই ভাওনাসমূহৰ প্ৰত্যেকখন নাটৰ প্ৰত্যেকজন চৰিত্ৰক তেওঁলোকে মুখা ৰূপত নিৰ্মাণ কৰিছে ইমান সুন্দৰকৈ আৰু অসমীয়া সংস্কৃতিৰ সুন্দৰ নিদৰ্শন চামগুৰি সত্ৰই দাঙি ধৰিছে। আজি মই নিজৰ লগতে আপোনালোককো দেখুৱাবলৈ পাই যথেষ্ট সুখী হৈছোঁ। এবাৰ কেমেৰাটো ভালদৰে ঘূৰাই দিছোঁ। আইডিয়ালজনক লগ পাই গলো আৰু মই তেওঁৰ বিগ ফেন হয়। এজন কুম্ভকৰ্ণ কোন হয়? এজন হৈছে কুম্ভকৰ্ণ আৰু মই এখেতৰ বিগ ফেন হয়, মানে মই শুই বহুত ভাল পাওঁ আৰু আজি চামগুৰি এইখিনি বস্তু দেখুৱাইছোঁ। এই বস্তুসমূহ চামগুৰি সত্ৰৰ ওচৰৰ থলুৱা মহিলাসকলে নিৰ্মাণ কৰিছে আৰু এই নিৰ্মিত বস্তুখিনিৰ কেঁচামালটো হৈছে মেটেকাৰ দ্বাৰা তেওঁলোকে এই বস্তুখিনি বনাইছে আৰু ইয়াৰ এখন ধুনীয়া বজাৰ গঢ়ি উঠিছে আৰু কোনোবা অনুৰাগীয়ে এইসমূহ যদি পচন্দ হয় তেতিয়া কিনিবও পাৰে। মহিলাসকলৰ দ্বাৰা নিৰ্মিত ৰাসৰ কাৰণে তেওঁলোকে তীব্ৰ প্ৰস্তুতি চলাইছে আৰু এই অঘ্ৰাসুৰ আমি সৰুতে শ্ৰীকৃষ্ণৰ লীলাত পঢ়িছিলোঁ। অঘ্ৰাসুৰ বধ কৰিছিলে শ্ৰীকৃষ্ণই। এই অঘ্ৰাসুৰ সেই ডাঙৰ সাপটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সেই অঘ্ৰাসুৰটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে বাঁহ আৰু বেত ব্যৱহাৰ কৰিছে। প্ৰথমতে বেতেৰে এনেকৈ ফাউণ্ডেশ্যন কৰিলে। বিহুৰ বাবে বহাগ বিহুৰ বাবে যেনেদৰে চ'তৰ 1 তাৰিখৰ পৰা প্ৰস্তুতি চলে, ৰাসৰ বাবেও মাজুলীত এনেদৰে প্ৰস্তুতি চলাইছে।